ভালকে মেইনটেইন কৰা নাই আৰু কাৰ্ড বনাই দিয়া নাই, ৰেচন দিয়া নাই, পইচা বেছি লৈ আছে বোলে পাৰ্টিতে 5 টকাকৈ। কি ক'ব আপুনি? হয় তাৰমানে আমাৰ আগত দশমা সমবায় সমিতিৰ পৰা আমি যেতিয়া উঠাইছিলোঁ তেতিয়া দশমা সমবায় সমিতিৰ 4.5 টাকা লয়। আকৌ চাউলকণ 4.5 কেজিহে দিয়ে। 4.5 কেজি দিলে ইয়াতো চব আহি যায়, ইয়াৰ কাৰণে 4 কেজি দিয়া হৈছে। আকৌ পইচাখিনি 5 টকা লোৱা হৈছে। চৰকাৰে কিমান আছে? চৰকাৰেতো 3 টকা তাৰমানে আমাৰ সমবায়ে যে লয় ইয়াৰ মানে দশমাটো অলপ বেলেগ হয়। ইয়াৰ পৰা আমি দশমাৰ পৰা সত্যাধীন সমবায় সমিতিৰ পৰা আনিলোঁ। ইয়াতে আমি হিচাপ না কৰাকৈ এনেকৈ আমি বিতৰণ কৰিলোঁ। সমবায় সমিতি চাৰি চৰকাৰী আগত লৈছিল, এতিয়া এতিয়া 3 টকা লৈছে। তাৰমানে 2বাৰ 8 কেজি দুইবাৰ কিবা মুছলমানবিলাকে মানে 2বাৰ 8 কেজি দিয়াৰ পিছত ৰেটটো এতিয়া কমি আহিলে। এতিয়া কিমানত দি আছে? মইতো এতিয়া আজিলৈকে 5 টকা মানে আগৰ নিচিনাকৈ আমি কাগজ পাতি নোহোৱাকৈ আপুনি বিলাই আছিলে ৰাইজে আজি নহয় কাগজটো আছে। মই ৰেচন কাৰ্ডটো অৰিজিনেলি তাৰমানে নেটত কিবা অনলাইনত আজিৰ দিনলৈকে মই দৈনিক অফিচত গৈ থাকোঁ। আমাৰ জয়দেৱ হয় কিবাটো আমাৰ ছাপ্লাইৰ ইনস্পেক্টৰটো এখেতে মানে অভিলাষ কৰিছে। ইয়াৰ কাৰণে আজি অভিযোগটো আনিলে আৰু ৰাইজে অলৰেডি ছাবমিশ্যন কৰা হৈছে। চি ফৰ্ম আৰু চেক লিষ্টটো এওঁলোকে মানে ছিগনেচাৰ কৰি নেটত সোমাই ছিগনেচাৰ কৰি দিলে ৰাইজে আকৌ পাই যাব। হয় তাৰমানে নেট নাই কিবা নাই আৰি হেন তেন বহুত মানে পলমকৈ 1 বছৰমান হৈছে। আৰু মই দৈনিক অফিচত গৈ থাকোঁ। অফিচত যোৱাৰ পিছত অফিচাৰবিলাকে কৈছে বোলে ই নিজে অহা নাই। ৰাইজেও কৈছে যে এখেতে নিজৰ দায়িত্বখন কিবা কৰিবৰ কাৰণে মোক মানে ফাঁচাই দিব। ঠিক আছে এইটোৱেই। ঠিক আছে ধন্যবাদ।